Hi friends, welcome back to my YouTube channel. নতুন এটা ভিডিঅ' লৈ মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপিটো হৈছে আপোনালোকৰ শেৱালি ফুলৰ ৰেচিপি। মই ভাবিলোঁ যিহেতু এতিয়া শেৱালি ফুলাৰ বতৰ, গতিকে ঘৰৰ চোতালতে দেখিলোঁ যে শেৱালিজোপাৰ পৰা ধুনীয়াকৈ ৰাতিপুৱা শেৱালি ফুল পৰি আছিলে। তাৰে শেৱালি ফুলখিনি ধুনীয়াকৈ বুটলি আনি মই এই ৰেচিপিটো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰেচিপিটো কিদৰেনো মই বনালোঁ, তাতনো কি কি দিলোঁ, আপোনালোক সকলোৱে চাওকচোন, আহকচোন। তেন্তে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইডালেই হৈছে আমাৰ চোতালৰ সন্মুখত থকা শেৱালিডাল। আমাৰ শেৱালিডাল সৰু, ফুলো সেইকাৰণে কমকৈ লাগে। মই যিখিনি ফুল পাইছিলোঁ সেইখিনি বুটলি নিছোঁ, আৰু তাৰে দুই এটা ফুল ইয়াত চাওক তলত পৰিয়ে আছে। এয়া মই ফুলখিনি আনি কেইবাবাৰো ধুই লৈছোঁ। ধুই অকণমান সময় পানীত মই তিয়াই থৈছোঁ, তাত যদি আৰু ধূলি বালি লাগি আছে সেইখিনি গুচি যাবৰ কাৰণে। এয়া মই পানীত তিয়াই থোৱাৰ পৰা টুকি টুকি লৈছোঁ এটা বাতিত। এতিয়া মোৰ টুকা হৈ গৈছে। এতিয়া মই ইয়াত দিবলগীয়া বস্তুখিনি হৈছে, মোৰ পিঁয়াজ মই 2টা দিছোঁ, আৰু নহৰু 3 ফুটা, তাৰপিছত 3টা কেঁচা জলকীয়া দিছোঁ। পিঁয়াজখিনি মই মিহি মিহিকৈ কাটি দিছোঁ, আৰু নহৰুখিনিও মই কাটি দিম, তাৰপিছত জলকীয়াকেইটাও মই মিহি মিহিকৈ কাটি দিম। সোৱাদ অনুযায়ী এইকণ মই নিমখ দিছোঁ ইয়াত। অকণমান ৰেড চিলি দিছোঁ, আৰু সামান্য জিৰাৰ গুড়া দি দিছোঁ মই ইয়াতে। এইটো অপশ্যনেল হয়, জিৰা গুড়াটো দিলেও দিব পাৰে, আপোনালোকে নিদিলেও নিদিব পাৰে, কিন্তু টেষ্টটো ভাল হ'বৰ কাৰণে মই অকণমান দি দিছোঁ। এইখিনিৰ পৰিমাণ মতে যিমানখিনি পিঠাগুড়ি লাগিব সেইখিনি মই ইয়াত দিব আহিছোঁ। আপোনালোকে ভালকৈ চাই লওক কিমানখিনি পিঠাগুড়ি লাগিব। ডাঙৰ চামুচেৰে ঠিক 2 চামুচমান হ'ব। মই ইয়াত এতিয়া দি দিছোঁ। ধুনীয়াকৈ মই এইখিনি আকৌ এতিয়া মোহাৰি ল'ম। ফুলৰ সৈতে ধুনীয়াকৈ মিহলি হ'ব। হোৱাৰ পিছতে মই এনেকৈ ধুনীয়াকৈ সানিব লাগিব, একদম মিলি যোৱাকৈ। তাৰপিছত কেৰাহীত দি মই এটা এটাকৈ ভাজি ল'ম। আপোনালোকে যদি নাই খোৱা খাই চাবচোন, এইদৰে বনাই পেলাই শেৱালি ফুলৰ বৰা। ল'ৰা ছোৱালীও খাবলৈ বহুত ভাল পায়। অকণ তিতা হয়, কিন্তু হ'লেও স্বাস্থ্যৰ কাৰণে আমাৰ খুবেই ভাল হয় বস্তুটো। ল'ৰা ছোৱালীয়ে তিতা খাবলৈ নিবিচাৰে, কিন্তু কিমি চিমি হ'লে তিতাটো খুৱাব লাগে। কিন্তু চব তিতা খাব নিবিচাৰিলে এই বস্তুটো এইদৰে বনাই খাবচোন, সঁচাকৈ স্বাস্থ্যৰ কাৰণে বিৰাটেই ভাল। মোৰ ল'ৰাটোকো মই এইদৰে বনাই খুৱাওঁ, সি খাই ভাল পায়। আপোনালোকেও ট্ৰাই কৰিব, সৰু ল'ৰা ছোৱালীক খুৱাব। সিহঁতে এনেকুৱাকৈ ৰেচিপিটো বনাই খোৱালে সঁচাকৈ বহুত ভাল পাব। এতিয়া মোৰ প্ৰায় হৈ গৈছে সানা, অলপ ফুল সেইকাৰণে অলপেই হৈছে। মই এতিয়া কেৰাহীত দি ভাজিম। কিদৰেনো ভাজোঁ আপোনালোকে সেইটোও চাওক, চাই থাকি কেনেকুৱা লাগে ভিডিঅ'টো লাষ্টত জনাব। এতিয়া বোলকচোন মই কেৰাহীত কেনেকৈ ভাজোঁ আপোনালোকে চাব। মই তেল দি দিছোঁ। আজি মই জুইতে বনাম, কিয়নো মোৰ মায়ে অকণমান আগত চৌকাটো ধৰাইছিলে, ইয়াতে ভাত বনাইছিলে। ভাতটো চেকা ভাত বনাইছে, সিদ্ধ চাউলৰ, উখোৱা চাউলৰ ভাত। গেছত বনালে গেছ বহুত লাগে, আৰু গেছৰ দামহে যি, সেইকাৰণে চৌকাতে বনাইছে। আৰু চৌকাতে যিহেতু জ্বলি আছে, মই ভাবিছোঁ চৌকাতে বনাওঁ বৰাকেইটা। আপোনালোকে চাই থাকক। মোৰ তেল গৰম ঠিক
হৈছেহিয়ে প্ৰায় মই গৰম হৈছেহি এতিয়া দিব পৰা হৈছে বৰাটো চাওক এইদৰে মই লৈছোঁ লৈ এইদৰে দি দিছোঁ তেলত আকৌ এটা দি দিছোঁ জুইত বনালে সোৱাদটো বৰ বেলেগ হয় বহুত টেষ্টি হয় গেছত বনোৱাতকৈ স্বাস্থ্যৰ কাৰণেও ভাল আজিকালি মানুহে জুইত নবনায় প্ৰায় এলাহ হ'ল মানুহবোৰৰ আৰু সময়ো নাইকিয়া হ'ল কিন্তু জুইত বনাই খাই চালে সঁচাকৈ বহুত টেষ্টি লাগে আপোনালোকে কোনে কিহত বনাই খাই মোক কমেণ্ট কৰি জনাবচোন মাজে মাজে জুইত বনায় নে নবনায় প্লিজ কমেণ্ট ছেকশ্যনত জনাব জুইত বনাই খাই ভাল লাগে নে গেছত বনাই খাই ভাল লাগে এয়া মোৰ দিয়া হৈ গৈছে বৰাখিনি এয়া মই এতিয়া লুটিয়াই দিছোঁ এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে এয়া মোৰ সেইখিনি ফুলেৰে 1 2 3 4 5 6 7 8 9টাই হৈছে আমাৰ হৈ যাব ধুনীয়া কালাৰ আহিছে কালাৰটো যেনেকুৱা আহিছে খাবলৈও সিমান টেষ্টি হ'ব আকৌ এবাৰে লুটিয়াই দিছোঁ জুইটো অকণ বেছি হৈ গৈছে সেইকাৰণে এটা পুৰি গৈছে হৈছে নমাবলৈ এয়া হৈ গৈছে এইদৰে মই এটা এটাকৈ বাতিত নমাই থৈ দিছোঁ আৰু ভাতৰ লগত খাম গৰমে গৰমে খাই ভাল লাগে আৰু আপোনালোকেও যোনে যোনে খোৱা নাই তেওঁলোকে বনাই খাই চাবচোন চাগে ভাল লাগিব আৰু কেনেকুৱা লাগিব মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ছ' মাছ এভৰিৱান আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে এইদৰে আপোনালোক সকলোৱে মোক মৰম দি যাব মই তেতিয়াহে আপোনালোকৰ মৰমেৰে মোৰ ভিডিঅ' এটা নতুনকৈ বনাবলৈ মই উৎসাহিত হ'ম এটা পুনৰ আপোনালোকক ৰিকুৱেষ্ট মই পাহৰি গৈছিলোঁ মোৰ চেনেলত যোনে এতিয়ালৈকে নতুনকৈ চাই আছে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বুটামটো ক্লিক কৰি প্লিজ অল কৰি দিব যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় এতিয়ালৈ বাই বাই